মাছ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি তিল পিঠা বনাওঁ। ইয়াৰ কাৰণে প্ৰথমতে গুড়খিনি পগাই লওঁ। তাৰ কাৰণে প্ৰথমতে পানী দিলোঁ আৰু 100 গ্ৰাম গুড় দিম ইয়াতে যিখিনি গুড় পগাম সেইখিনি আমাক পনীয়াকৈ লাগিব, বেছি ডাঠ নালাগে। বেছি ডাঠ যদি গুড় ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ পিঠাটো ভাগি যাব। গুড় পগাই হৈ গৈছে, দেখিছে একদম পনীয়া হৈছে আৰু দৰকাৰ হ'লে আপুনি ইয়াতে পানী ব্যৱহাৰ কৰিব পাৰিব। আমি বাকী পিঠাৰ কাৰণে যোগাৰখিনি কৰাৰ আগতে গুড়খিনি চেকি লৈ অকণমান ঠাণ্ডা হ'ব থৈ দিম। এতিয়া পিঠাৰ কাৰণে যোগাৰ কৰোঁ। ইয়াতে 2 বাতিৰ জোখাৰে মই 2 বাতি চাউলৰ গুড়ি লৈছোঁ আৰু সেই একেটা বাতিৰে আধা বাতি অল পাৰপাছ ফ্লাৱাৰ মানে ময়দা লৈছোঁ, বা আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে। ময়দা বা আটাটো এইকাৰণে ব্যৱহাৰ কৰা হয় যাতে পিঠাটো ভাঙি নাযায়। আৰু ইয়াতে মই 1 চামুচ নিমখ দিলোঁ আৰু 2টা ইলাচি দিছোঁ। আপোনালোকে ইলাচি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। ইলাচি 2টা মই থেতেলাই দিছোঁ বাৰু। আৰু খোৱা চফ মানে গোৱামুড়ি 1 টেবুল স্পুন, হাতৰ মুঠিত তলৰ যিমানখিনি হয় হাতৰ তলত সিমানখিনি দি দিলোঁ। মোৰ আৰু অকণমান লাগিব যেন লাগিছে, সেইখিনিও ব্যৱহাৰ কৰিলোঁ। মই বগা বাতিটোতে ল'লোঁ যে গুড়াবোৰ একদম চিনিয়ে নোপোৱা হৈ থাকিলে। এতিয়া যোনখিনি আমি আটা আৰু বা ময়দা আৰু চাউলৰ গুড়ি আছিলে এইখিনি ভালকৈ এবাৰ মিক্স কৰি লৈ তাৰপিছত এনেকৈ আমি অলপ অলপকৈ পগাই লোৱা গুড়টো দি থাকিম। একেলগে গোটেই দি নিদিব, বেছি হৈও যাব পাৰে। ধুনীয়াকৈ এনেকৈ মিক্স আপ কৰি মই গোটেইখিনি গুড়ে লাগিলে এনেকৈ মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম, সেইটো হৈছে বেকিং পাউডাৰ। বেকিং পাউডাৰ মই ইয়াতে 1/2 টিস্পুন ব্যৱহাৰ কৰিম। এইটো আপোনাৰ পিঠাটো ফুলিবৰ কাৰণে সহায় কৰিব। আৰু বহুতে আমাৰ কমলা টেঙাৰ বাকলিটো দিয়ে, গোন্ধটো ভাল লাগে। বেকিং পাউডাৰটো সদায় লাষ্টত দিব, প্ৰথমতে দিলে পিঠাখন নুফুলে, তাৰ গুণটো বেছি লৰাই থাকিলে নাইকিয়া হৈ যায়। সেইকাৰণে যি বস্তুতে আপুনি বেকিং পাউডাৰ ব্যৱহাৰ নকৰে কিয় লাষ্টত দিব লাগে সদায়, যেতিয়া আপোনাৰ পেষ্টটো হৈ যায়। আৰু পেষ্টটো মোৰ যিটো কনচিষ্টেঞ্চি দেখিলে সেনেকুৱাই হ'ব লাগিব। এতিয়া আহক পিঠাটো ভাজিবৰ কাৰণে কেৰাহী এটাত এনেকৈ ৰিফাইন তেল লৈ ল'ম আৰু একদম গৰম হ'বলৈ দিব। গৰম হোৱাৰ পিছত এনেকৈ এখন কুৰাচেৰে বা হেতা এখন ব্যৱহাৰ কৰি এনেকৈ দি দিব। আৰু তাৰপিছত আপুনি পিঠাখন লৰাব নালাগে, নিজে নিজেই অকণমান পিছত উঠি আহিব। এইখিনি সময়ত আপুনি জুইটো কমাই দিব। মানে গৰম তেলত দিছোঁ, একদম বঢ়াই থৈ দিলে যিহেতু গুড়ৰ হয় আপোনাৰ কি হ'ব, পিঠাটো জ্বলি যাব। বেছি কাঢ়া কালাৰ এটা লৈ ল'ব, আৰু ইমান কাঢ়া হ'লে আপোনাৰ তিতা লাগিব পাৰে। সেইকাৰণে প্ৰথমতে তেলখিনি গৰম হোৱাৰ পিছত পিঠাটো দিয়াৰ লগে লগে জুইটো কমাই দিব, তেতিয়া পিঠাটো ধুনীয়াকৈ সিজিব আৰু লাহে লাহে সি ওপৰত উঠি যাব। এইটো কেৰাহীত বনালে মই এখন এখনকৈ পিঠা বনাব লাগিব আৰু বহুত সময় লাগিব। সেইকাৰণে মই ভাবিলোঁ এখন বহল টাইপৰ কেৰাহীত বনাওঁ। মই আৰু এটা চুলাত আৰু এটা কেৰাহী বহাই দিছোঁ। ইয়াতে চাওক, মই একেলগে 2-3খন বনাব পাৰিম, সোনকালে হৈ যাব। ইয়াতে এনেকৈ ধুনীয়াকৈ গুড়াটো দিয়াৰ আগত এবাৰ লৰাই ল'ব, তাৰপিছত এনেকৈ দি যাব। আৰু হেতাখনৰো তলটো মচি মচি দিব, নহ'লে এনেকৈ পৰি পৰি পিঠাটো নষ্ট হ'ব পাৰে। ছাইডত লুকটো বেয়া হ'ব ছাইডৰ। এতিয়া চাওক, পিঠাটো নিজে লৰাই নিদিব আপোনালোকে। কাষৰ যিটো তেল আছে গৰম তেলটো অকণমান ওপৰত দিব। মোৰ চুলাত চাওক, মই জুইটো কমাই থৈ দিছোঁ। দেখিছে অকণমান ঠাণ্ডা হোৱা যেন লাগিছে, আকৌ বঢ়াই দিছোঁ। আপোনালোকে গম পাব পিঠাটো সোনকালে সিজিলে বা নিসিজিলে, সেই হিচাপে জুইটো কমাই বেছি কৰি এনেকৈ কৰি থাকিব। আৰু ছাইডৰ গৰম তেলটো ওপৰত এনেকৈ দি দিব। তৎক্ষণাতে ওলটাই নিদিব পিঠাটো। ওলটাই দিলে কি হ'ব, আপোনাৰ গুড়াবিলাক স্প্ৰেড হৈ যাব, নিজে নিজে উঠি আহিবলৈ দিব তলৰ পৰা। তাৰপিছত উঠি অহাৰ পিছত এনেকৈ ওলটাই দিব। তাৰপিছত এনেকৈ অকণমান ব্ৰাউনিছ কালাৰ অহাৰ পিছত আপুনি তাৰ পৰা কাঢ়ি থ'ব পাৰিব। আৰু একদম ডাৰ্ক কালাৰ আহিবলৈ নিদিব, আৰু নমাই থোৱাৰ পিছত আপোনাৰ কালাৰটো অকণমান এই পিঠাটোৰ তেল পিঠাটোৰ চেঞ্জ হয়, আৰু যিহেতু গুড় আছে সোনকালে কালাৰ লৈ লয়। চাওক, ধুনীয়াকৈ এটা কেৰাহীতে 2-3টা পিঠা বনাব পাৰিছোঁ। একচুৱেলি এই পিঠাটো আমাৰ যে লোহাৰ কেৰাহী থাকে তাত বনাব লাগে, তাত খুব ধুনীয়া হয় শ্বেপটো।
নন ষ্টিক ইয়াৰ কাৰণে ইমান ভাল নহয় বাৰু, মই সোনকালে হ'বৰ কাৰণেহে দিছোঁ। আগৰখনো চিলভাৰৰ কৰাহী আছিলে, সেইখনো সিমান চলি যায় আৰু ইমান ঠিক নহয়। কিন্তু লোহাৰ যে এটা সৰু কৰাহী থাকে সেইটো খুব ধুনীয়া হয় পিঠাটো, মানে এটা ভাল শ্বেপ লয়, কাৰণ গৰমটো ভাল পুৰা ধুনীয়াকৈ থাকে ন লোহাত লাগি। আমাৰ চিলভাৰ সোনকালে গৰম হৈ যায়, নন ষ্টিকো বেছি জুই দিলে সোনকালে গৰম হয়। এয়া চাওক পিঠা হৈ গৈছে, ধৰক 2-3 মিনিট ফ্ৰাই কৰিলে হৈ যায় এয়া পিঠাখিনি। তাৰপিছত এখন মই চেলনা তেনেকৈ উঠাই ল'ম, উঠাই লৈ মানে তেলখিনি যাবৰ কাৰণে উঠাইছোঁ আৰু গোটেইখিনি তেল। তাৰপিছত আপুনি বেলেগ এখন পাত্ৰত ট্ৰান্সফাৰ কৰি ল'ব, আৰু যিখন পাত্ৰত আপুনি থ'ব তাত এখন কৰিব, নিউজ পেপাৰ বা বেলেগ পেপাৰ এখন দি দিব, যাতে আপোনাৰ এক্সট্ৰা তেলবিলাক কাগজখনত শুহি যায় মানে এনেকৈ। তাৰপিছত আপোনালোকে ফ্ৰাই কৰিব, এবাৰ এটা দিয়ক বা 2টা দিয়ক, যিমানে নিদিয়ক, এবাৰত আপোনাৰ ধৰক 2-3 মিনিটত হৈ যায় এবাৰ এয়া ফ্ৰাই কৰি এয়া মই আকৌ ফ্ৰাই কৰিলোঁ। আৰু এই যোনটো পিঠা বনাইছোঁ সেই পিঠাটো আপোনালোকৰ একদম চফ্ট টাইপৰ হ'ব, টান কেতিয়াও নাপায়, ধুনীয়া চফ্ট হ'ব, চিন্তা কৰিব নালাগে যিহেতু বেকিং দিছোঁ। আৰু এটা বস্তু মনত ৰাখিব, গুড়টো বেছিকৈ নিদিব। এয়া ফাইনেল লুক, এনেকুৱা পালে জনাব। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।